নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম স্বামীৰ সৈতে ভোজন কৰা মহিলাৰ বাবে এই ভিডিঅ'টো। মহাভাৰতৰ গ্ৰন্থত আছে, ভোজন কৰাৰ সময়ত কিছুমান নিয়ম কোৱা আছে। যদি মানুহে এই নিয়ম কৰে তেন্তে সুখ সমৃদ্ধি প্ৰাপ্তি হয়। শাস্ত্ৰত কোৱা এই নিয়ম বৈজ্ঞানিক দৃষ্টিতো পৰিপূৰ্ণ আছে। এনেধৰণে ভোজন কৰিলে দেৱ দেৱতাৰ আশীৰ্বাদ প্ৰাপ্ত কৰে। ভোজন কৰাৰ সময়ত এই নিয়ম অৱশ্যেই পালন কৰিব। তেন্তে আহক জানো এই নিয়মটোনো কি। প্ৰথমতে হ'ল, ভোজন কৰাৰ সময়ত এই 5 অংগ চাফা কৰি ল'ব। যেনে 2 হাত, 2 ভৰি আৰু মুখ। এই 5 অংগ ভালদৰে ধুই ভোজন কৰা উচিত। খোৱাৰ আগত অন্ন দেৱতাক স্তুতি কৰি ভোজন কৰা উচিত। আহাৰ সিজোৱা মহিলাই স্নান কৰি শুদ্ধ মনেৰে মন্ত্ৰ জপ কৰি পাকঘৰত আহাৰ সিজোৱা উচিত। আহাৰ খোৱাৰ আগত প্ৰথমে 3টা ৰুটি, এটা গাই গৰুক, এটা কুকুৰক আৰু এটা কাউৰীক দিয়া উচিত। যি ব্যক্তিয়ে এটা সময়ত ভোজন কৰে তেওঁ যোগী মনা হয়। আৰু যি ব্যক্তিয়ে দুবাৰ ভোজন কৰে তেওঁক ভোগী কোৱা হয়। ভোজন কৰাৰ দিশ, ভোজন কৰোঁতে পূব দিশ বা উত্তৰ দিশে মুখ কৰি ভোজন কৰা উচিত। দক্ষিণ দিশে ভোজন কৰিলে ভূত প্ৰেতৰ দৃষ্টি পৰে। আৰু পশ্চিম দিশে ভোজন কৰিলে ৰোগৰ বৃদ্ধি হয়। এনে অৱস্থাত ভোজন নকৰিব। বিচনাত বহি, ভগা বা ফাটি যোৱা বাচনত কাজিয়া কৰি থকা সময়ত ভোজন কৰা উচিত নহয়। বহুত হুলস্থুলীয়া পৰিৱেশতো ভোজন কৰা উচিত নহয়। কোনোবাই কৰা ভোজনক কেতিয়াও নিন্দা কৰিব নাপায়। ভোজন কৰাৰ সময়ত যিকোনো কথা পতা উচিত নহয়। যদিও পাতিব লগা হয়, সকাৰাত্মক কথা পাতিব পাৰে। বন্ধুসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।